হাই ফ্ৰেণ্ডছ, ধনঞ্জয় ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি দিৱালী, মোৰ তৰফৰ পৰা সকলোকে দিৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো ফ্ৰেণ্ডছ, আশা কৰিলোঁ আপোনাৰ সকলোৱে ভালে কুশলে আছে। তো মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক থেংক ইউ, আৰু লগতে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, মই এতিয়া কলগছ কাটিবলৈ আহিছোঁ। কলগছ কাটি কিনে ৰাস্তাত দুটা, তুলসী মেধিৰ তলত দুটা, আৰু লগতে মোৰ শিৱৰ স্থানত লগাম দুটা। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। তো মই কলগছবিলাক কাটি ল'লোঁ, কাটি কিনে চাফা কৰি আছোঁ। চাফা কৰাৰ পিছত প্ৰথমে মই তুলসী তলাৰ ওচৰত পুতিম। তো মোৰ গাঁত খান্দা শেষ। তো মই এতিয়া তুলসী তলাৰ ওচৰত দুটা কলগছ পুতিম, পুতি কিনে মই মোৰ শিৱৰ স্থানত দুটা কলগছ পুতিম। তো মই কলগছ পুতা শেষ কৰি এতিয়া গা পা ধুই আহিলোঁ। গা পা ধুই কিনে মই এতিয়া দোকানলৈ যাম। দোকানত গৈ তাত বম আৰু লগতে লাইট আনিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, ব'লৈ যাওঁ না। তো মই চাইকেলখন ল'লোঁ, চাইকেল দি মই দোকানলৈ যাম। তো মোৰ লগত মোৰ বন্ধু টিংকু গৈ আছে। তো এতিয়া আমি গৈ আছোঁ চাওক। তো আজিৰ দৃশ্যটো ইমান ধুনীয়া, এই মনোৰম সুন্দৰ দৃশ্য মই চাই গৈ আছোঁ দোকানলৈ। তো মই এতিয়া দোকানত আহি পালোঁৱে। তো মই দোকানত আহি চালোঁ যে ইমান ধুনীয়াকৈ লাইট আৰু লগতে বোমাবিলাক সজাই থৈছে। তো মই ইয়াত লাইট আৰু বোমা দিবলৈ আহিছোঁ। আৰু বম আৰু লাইট কিনা শেষ। তো এতিয়া আমি ঘৰলৈ যাম। তো বম আৰু লাইট কিনা শেষ। তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঘৰত গৈ লাইটবিলাক লগাম। তো আমি দোকানৰ পৰা ঘৰলৈ আহোঁতে ৰাতি হৈ গ'ল। তো মই ঘৰত আহি চালোঁ যে মোৰ এজন ভাগিনী আছে। ভাগিনীক মই কেইটামান ফটকা দিলোঁ ফুটাবলৈ। সি ফূৰ্তি হৈ গ'ল। তো মোৰ লাইটবিলাক মই আমাৰ ঘৰৰ ওচৰত থকা এজন মামাক দিলোঁ। মামাই লগাই দি আছে লাইটবিলাক। তো মাই কিমান ধুনীয়াকৈ চাকিবিলাক ডলাত সজাই ল'লে, তুলসী তলাত আৰু লগতে তুলসী তলাৰ কলগছৰ দিবলৈ, লগতে আমাৰ ঘৰৰ শিৱৰ স্থানত দিবলৈ। তো বাইদেউ এতিয়া শিৱৰ স্থানত দি আছে। আমাৰ ঘৰত লাইট লগোৱা শেষ হৈছে এতিয়া। তো চাওক আপোনালোকে ইমান ধুনীয়া লাগি আছে লাইটবিলাক। তো এতিয়া আমাৰ তুলসী তলাত আৰু লগতে আমাৰ শিৱৰ স্থানত চাকি দিয়া শেষ হৈছে। তো আমি ঘৰলৈ সোমোৱা ৰাস্তাটোত লগোৱা কলগছত মাই আৰু লগতে বাইদেৱে চাকিবিলাক জ্বলাই আছে। তো আমাৰ ঘৰৰ সকলো ঠাইতে চাকি জ্বলোৱা শেষ। তো মই এতিয়া আমাৰ ঘৰৰ দৃশ্যসমূহ দেখাম। তো ফ্ৰেণ্ডছ, আমাৰ ঘৰৰ দৃশ্য আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাই দিব। তো মই এতিয়া আমাৰ ঘৰৰ ওচৰত থকা মামীৰ ঘৰলৈ আহিছোঁ। তো মামী ইমান ধুনীয়াকৈ ৰংগলী বনাইছে। তো মই ৰংগলীটো চাই কিনে আমাৰ ঘৰৰ ওচৰত থকা আৰু এজন মামাৰ ঘৰলৈ গ'লোঁ। তো মামাৰ ঘৰত গৈ চালোঁ যে মামাই ইমান ধুনীয়াকৈ তেওঁলোকৰ ঘৰখন সজাইছে। তো আপোনালোকে চাওক যে ইমান ধুনীয়াকৈ মামাই তেওঁলোকৰ ঘৰখন সজাইছে। তো এতিয়া আমি কেইটামান ফটো উঠিম। তো লগতে ভিডিঅ' কৰিম, গ্ৰুপ ভিডিঅ'। তো আমি গ্ৰুপ ভিডিঅ' কৰাৰ পিছত আমি ঘৰলৈ যাম। তো মই ঘৰত আহি চালোঁ যে দেউতাই কলগছ বমবোৰ জ্বলাই আছে। তো কলগছ বমটো ইমান ধুনীয়াকৈ জ্বলি আছে। তো কলগছ বম জ্বলি শেষ হৈ গ'ল। তো এতিয়া দেউতাই কেৰা বম জ্বলাই আছে। তো কেৰা বমটো চাওক আপোনালোকে ইমান ধুনীয়াকৈ ঘূৰি আছে। আমাৰ ফেমিলিৰ সকলো সদস্যই একলগ হৈ গ'লো ভিডিঅ' আৰু ফটো উঠিবলৈ। তো আমাৰ তৰফৰ পৰা সকলোকে হেপী দিৱালী। তো মায়ে ফুলজাৰি জ্বলাই আছে আৰু লগতে দেউতাই জলকীয়া বম ফুটাই আছে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানলৈকেই। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।